Hey guys, এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেললৈ আদৰণি জনালোঁ। আজি বনাব লৈছোঁ এয়া কলডিল আৰু লোকেল মুৰ্গী। আশা কৰোঁ সকলোৱে চাই ভাল পাব। মোৰ পদ্ধতিৰে বনাম, আপোনালোকে চাই থাকিব। এইফালে আমাৰ কেৰাহীত তেল গৰম হৈ আছে আৰু এয়া হৈছে লোকেল মাংস আৰু লগতে আছে কলডিল আৰু এয়া পিঁয়াজ দুটা কাটি ৰাখিছোঁ আৰু লগতে আছে আদা নহৰু জলকীয়া অলপ থেতেলিয়াই লৈছোঁ আৰু তেলখিনি গৰম হৈ আছে আৰু লগতে পিঁয়াজ দি দিম, চাই থাকক। এয়া পাঁচফোৰণ কেইটামান দি দিছোঁ। আৰু এয়া ধুই ৰখা মাংসখিনি ধুনীয়াকৈ দি দিম ইয়াতে। জোখ অনুসৰি হালধি 2 চামুচ দি দিছোঁ আৰু লগতে দিম নিমখ 1 চামুচ। আপোনালোকে সোৱাদ অনুসৰি নিমখটো কম বেছি কৰিব পাৰে। যিহেতু ইয়াত কলডিলো দিব আছে তো নিমখ 1 চামুচে দি থৈছোঁ আৰু পিছত দিব লগা হ'ব পাৰে বাৰু, চাই ল'ব। তাৰপিছতে দি দিম ইয়াত আদা নহৰু যিখিনি থেতেলিয়াই লৈছিলোঁ সেইখিনি দি দিম। আপোনালোকে পেষ্টটো কৰিব পাৰে, পেষ্ট দিলে মোৰ বেছি ভাল নালাগে, অলপ থেতেলিলে বেছি ভাল লাগে আৰু সেইকাৰণে এনেকৈ দি দিছোঁ। এতিয়া মই কাটি ৰখা কলডিলখিনিও দি দিম। কলডিলৰ কি জানেনে, এতিয়া মই দিয়া কলডিলখিনি বগা দেখিছে, কিন্তু কিছুমান কলডিল থাকে কাটি দিয়াৰ লগে লগে ক'লা হৈ যায়। তেনেকুৱা দেখিলে আপোনালোকে তাত নিমখ অলপ আৰু পানী অকণমান দি অলপ সময় তিয়াই থৈ দিব, তেতিয়া তিতা ভাৱটো নহ'লে খাবলৈ তিতা লাগে। এইখিনি সিজিবলৈ মই অলপ সময় ঢাকোন লগাই দিম। মাজে মাজে লৰাই থাকিব, নহ'লে কলডিলখিনি যেতিয়া অলপ ভিজি যোৱাৰ নিচিনা হয় তেতিয়া হৈ যাব। জালুক অকণমান দিছোঁ আৰু জলকীয়া আৰু বেলেগ মছলা ব্যৱহাৰ নকৰোঁ। ৰেচিপিটো কেনেকুৱা পালে জনাব আৰু লগতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ আহিছোঁ, বাই বাই।